নমস্কাৰ, মই কাশ্যপ শইকীয়া। এয়া মালোৱালি যোৰহাটৰ দগাঁও অনাথ আশ্ৰম। ৰাস্তাইদি এফালে গৈ থাকোঁতে অনুভৱ হ'ল অনাথ আশ্ৰমৰ কণমানিকেইটাক লগ কৰাৰ কথা। জীৱনত বহু কথা অনুভৱ হয়। জীৱনৰ প্ৰকৃত সুখ আনক দিয়াৰ মাধ্যমেৰেহে পোৱা যায়। ভাবিলোঁ অনাথ আশ্ৰমৰ কণমানিকেইটাৰ লগতে সকলো ল'ৰা ছোৱালীকে যদি কাগজ বিতৰণ কৰি পঢ়াৰ প্ৰতি যদি প্ৰেৰণা দিব পৰা হয়, তেওঁলোকে মনত বহুত সাহস পাব। জীৱনৰ প্ৰকৃত সুখ আনক দিয়াৰ মাধ্যমেৰেহে পোৱা যায়। এয়া অনাথ আশ্ৰম। কাৰোবাৰ কথাই যদি কাৰোবাৰ জীৱনত প্ৰেৰণা দিয়ে, কাৰোবাৰ জীৱনত প্ৰভাৱিত কৰিব পাৰে, সেয়া অনুভৱ হয়।